চিলাপথাৰৰ কোলাজান গাঁও পঞ্চায়তৰ পিয়াংচাপৰি গাঁৱত 4টা সন্তানৰ পিতৃ পদ্মনাথ কাৰ্ডং নিজ গাঁৱৰে বোৱাৰীৰ 2টা সন্তানৰ মাতৃ নন্দেশন চুকৰাঙৰ পত্নী প্ৰিয়ংকা চুকৰাঙক যোৱা 16/5/2026 তাৰিখে গাঁও এৰি পলাই যায়। জানিব পৰা মতে আবেলি নন্দেশ্বৰ চুকৰাঙৰ পত্নী প্ৰিয়ংকাই স্বামীক সূতা কিনিবলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই গৈছিল বুলি জানিব পৰা গৈছে। দুয়োটা পৰিয়ালৰ লোকে দুয়োগৰাকীক ঘূৰি আহিবলৈ আহ্বান জনায়। মানে 6 তাৰিখ শনিবাৰ 6 মাহ 2026 এতিয়া গধূলা 3টা বজাত খবৰ পাইছোঁ মানে ছোৱালীটো বজাৰত যাম বুলি কৈ পিনি এতিয়ালৈকে হোৱা নাই। সেইটো কাৰণে মতাটো মোক ফোন কৰি কৈছে ঘৰৰ মানুহকেইটা এনেকুৱা বোৱাৰীটো পলালে কি কৰিম। তেতিয়া আমি গম পালোঁ যে ৰাইজৰ মতে হয় সঁচাকৈ একেটাৰ লগতে গুচি গৈছে। মোবাইলো পদ্মনাথ কাৰ্ডং মোৰ লগত হৈছে বুলি কৈছে। মই বিশেষকৈ মই চোৱা নাই, শুনিছোঁ আৰু এইমতে ৰাইজে বহুত আশা আছে মানে একেতো য'তেই নাথাকক অতি সোনকালে গাঁৱলৈকে আহিব লাগে বুলি ৰাইজে চবে ছাপোৰ্ট কৰিছে আৰু। আচ্ছা, পদ্মনাথ কাৰ্ডং কাক লৈ গৈছে বুলি আপোনালোকে গম পাইছে? কাৰ মানুহজনী লৈ গৈছে? আমি নামটো মই ইমানটো নাজানো। প্ৰিয়ংকা চুংকৰা, পদ্মনাথ চুংকৰা, নন্দেশ্বৰ চুংকৰা একেটাৰ মাইকীটো পলাই নিলে। সেইটোৱে আৰু কিমান আৰু আজি মূল কথাটো ক'বলৈ গ'লে মানে যোৱা শনিবাৰ 6 তাৰিখে 3টা বজাত প্ৰিয়ংকা চুংকৰা বোৱাৰীজনী বজাৰ কৰিম বুলি ওলাই গ'ল কৈছে। ওলাই যোৱাৰ পাছত ৰাতিলৈকে ঘূৰি নহাত সিহঁতে ইফাল সিফাল কৰি হুচ কৰিছে। তেতিয়া সিহঁতে গম পাইছে পদ্মনাথ কাৰ্ডঙৰ লগত সি পলাই গৈছে। পলাই যোৱাৰ পাছত সিহঁতে ঘৰৰ মানুহবিলাকে হতাশ হৈ কেনেকৈ এইবোৰ ঘটনা ঘটিলে এইবিলাক ভাবি সিহঁতে আকৌ এই গড়খনলৈ খবৰটো দিয়ক বুলি আমাৰ এই নাৰী শক্তিলৈ দৰখাস্ত এটা দিছে। এইটো দৰখাস্তটো দিয়াৰ পাছত আমি এই গড়খনক খবৰটো দিলোঁ। দিয়াৰ সময়ত সিহঁতে সঁচানে মিছা ক'ব পৰা নাই আৰু সেই সময়ত এনেকৈ আমি নাই এনেকৈ নহ'ব, হ'ল যদি হ'ল কি ব্যৱস্থা কৰা যায় এনেকৈ ভাবি সকলোৱে ৰাইজে গোট খাই আমাৰ নাৰী শক্তি গোট খাই কৈছোঁ যে সিহঁত দুজনে য'তে থাকক প্ৰিয়ংকা চুংকৰাং আৰু পদ্মনাথ কাৰ্ডঙে য'তে থাকক আমাৰ গাঁৱলৈ ঘৰলৈ ঘূৰি আহক বুলি আমি কামনা কৰোঁ। আৰু য'তে থাকক আমাক পোনাপুনি কৰি যোগাযোগ কৰি আহক বুলি আমি সকলো ৰাইজে সিহঁতক দুজনক বিচাৰিছোঁ আৰু আহিব লাগে। সিহঁতৰ ল'ৰা ছোৱালী সকলোৱে প্ৰিয়ংকা চুংকৰাৰ ল'ৰা ছোৱালীও কান্দি আছে, ল'ৰা 2টা সিহঁতৰ আৰু এইজনীৰ ছোৱালী 2জনী ল'ৰা 2টা সিহঁতেও পুৱাই গধূলিয়ে কান্দি থাকে। আমি ঘৰৰ ওচৰ চুবুৰীয়া মানুহে কিমান শুনি থাকিম, সঁচাকৈ ইমান বেয়া লাগে আমিও। এইকাৰণে সিহঁত দুজনে য'তে হওক লাগে য'তে থাকক অতি সোনকালে ঘৰলৈ ঘূৰি আহক বুলি আমি বিচাৰোঁ। 6 তাৰিখে যোৱা 6 তাৰিখে ওলাই গ'ল। ইয়াৰ পৰা 3টা 16 না 17 টাইমত ওলাই গৈছে মানে পলাই গৈছে মানে। সেইসময়ত আপুনি ঘৰত আছিলে নাই? মই ঘৰতে আছিলোঁ। মোক কৈ কিনি গৈছে মানে মই এইফালে সূতা ল'বলৈ যাম বুলি কৈ কিনি গৈছে মানে। তাৰপিছত চাইছোঁ গধূলিলৈকে চাইছোঁ, 5টা 6টা বজালৈকে চাইছোঁ, অহা নাই চব বিচাৰি চাইছোঁ, ক'তো গম পোৱা নাই, ক'তো গম পোৱা নাই, অহা নাই। এতিয়া আপুনি কালৈ গৈছে বুলি ভাবিছে? কালৈ মানে এই পদ্মনাথ কাৰ্ডঙৰ লগত গৈছে বুলি গম পাইছোঁ মানে। কেনেকৈ গম পালে? ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই, সেইটো কাৰণে গম পাইছোঁ মানে তাৰ লগতে বিয়া হৈছে। আপুনি এতিয়া কি বিচাৰে? এতিয়া মই বিচাৰিছোঁ মানে ঘৰত আহক, মোক হেৰি নকৰিলেও ল'ৰা 2টা আছে, ল'ৰা 2টাৰ কাৰণে ঘূৰি আহক। আগৰলৈকে আমি যেনেকৈ চলাইছিলোঁ মই এনেকুৱা হেৰি চলামগৈ মই।
মই একো নাপাবগৈ আৰু বুলি কৈছোঁ। আপোনাৰ দুটাৰ মাজত কিবা হাই কাজিয়া আছিলে নেকি? কাজিয়া নাছিলে, মোৰ একো কাজিয়া নাছিলে। আপোনালোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী এতিয়া কেইজন আছে? 2জন আছে মোৰ। মোৰ নাম শ্ৰীমতী পূৰ্ণিমা কাৰ্ডং। মানুহজনৰ নাম? পদ্মনাথ কাৰ্ডং। গাঁও? পিয়াং। আপোনালোক কেতিয়া বিয়া হৈছে? মোৰটো 2010। 4জন, ছোৱালী 2, পতা ল'ৰা 2টা। এতিয়া কি হ'ল ঘটনাটো আচলতে? আচলতে বেলেগ বোৱাৰী লৈ গ'ল। কেতিয়ালৈ? অনিবা শনিবাৰ 6 তাৰিখ। কেনেকৈ গম পালে আপোনালোকে? অনিবা গম পালোঁ আৰু আমাৰ মানুহটোৱে মোবাইলটোৱে চুইচ অফ আৰু বেলেগে কৈছে আৰু এনেকুৱা মই গম পালোঁ। থানাত কেছ দিছে নি? বিকা না কেছ দিয়া নাই। এতিয়া কি হোৱাটো বিচাৰে? আৰু কি ক'ম আৰু তেওঁ ক'ত ঘূৰি আছে বিচাৰে? ক'ত নাই আৰু ঘৰত ঘূৰি আছিল। মানে আপুনি ঘূৰি অহাটো বিচাৰে নেকি? অঁ ঘূৰি আহিলে ল'ৰা ছোৱালীকেইটা কান্দি আছে, বিচাৰি থাকে ৰাতিপুৱা গধূলি বিচাৰি থাকে। হ'ব।